লাংফেৰ মান্দলিক কাৰ্বি যুৱ মহোৎসৱত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিমান পৰিচালক খঞ্জন কিশোৰ নাথৰ অংশগ্ৰহণত কাৰ্বি লোক সংস্কৃতিৰ উৎসৱত উদুলি-মুদুলিৰ পৰিৱেশ। কাৰ্বি পাহাৰৰ অন্তৰ্গত বকলিয়াঘাট খেলপথাৰত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা 28 সংখ্যক লাংফেৰ মান্দলিক কাৰ্বি যুৱ মহোৎসৱত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক খঞ্জন কিশোৰ নাথে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে বিগত 1994 চনৰ পৰা অনুষ্ঠিত হৈ অহা মান্দলিক কাৰ্বি যুৱ মহোৎসৱৰ উদুলি-মুদুলি পৰিৱেশৰ মাজত উপস্থিত থাকি পৰিচালক নাথে ভাষণ প্ৰদান কৰি কাৰ্বি জাতিক বিশ্ব দৰবাৰত পৰিচয় কৰোৱাৰ কথা দোহাৰে। ইপিনে কাৰ্বি আংলং জিলাৰ ঢেণ্টাঘাট খেলপথাৰত স্বৰ্গীয় চন এৰক্ৰ আৰু বাবু ৰংপিৰ সোঁৱৰণত তৃতীয়তম কাৰ্বি প্ৰিমিয়াৰ লীগ চেম্পিয়নশ্বিপ ফুটবল খেলখনৰ ফাইনেল মেচখন বুধবাৰে অনুষ্ঠিত হৈ যায়। ঢেণ্টাঘাট খেলপথাৰত অনুষ্ঠিত কাৰ্বি প্ৰিমিয়াৰ লীগ চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হৈ যায়। মালঙাৰী ক্লাব আৰু নগজিৰ ক্লাবৰ মাজত অনুষ্ঠিত উক্ত খেলখনত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছ আৰু বিডিচি চেয়াৰমেন খগেন টিছ। উল্লেখযোগ্য যে আজি ফাইনেল খেলখনত জয়লাভ কৰে নগজিৰ ক্লাবে। নগজিৰ ক্লাবে খেলখনত জয় হৈ প্ৰথম পুৰস্কাৰ হিচাপে নগদ 10,000 টকা লাভ কৰাৰ পৰিৱৰ্তে মালঙাৰী ক্লাবে লাভ কৰে 5,000 টকা। উক্ত ধনৰাশি প্ৰদান কৰে ক্ৰমে খনচিংক্ৰ আৰু সংজা ৰংপিয়ে। মই গংগোত্ৰীৰ পৰা আজি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। ধন্যবাদ। দিনটো শুভ হওক।